হেল্থ এণ্ড ফিটনেছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেন্সৰ 6 উইক বিগিনাৰ ট্ৰেইনিঙৰ পাছত এইবাৰ মই ওমেন্সৰ কাৰণে 6 উইক বিগিনাৰ ট্ৰেইনিং প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছোঁ। প্ৰগ্ৰেমটো মই খুব ভালদৰে আপোনালোকৰ বাবে ডিজাইন কৰিছোঁ। প্ৰগ্ৰেমটোত আপোনালোকৰ বাবে ৰাখিছোঁ বেছিভাগ এক্সাৰচাইজ মই আপোনালোকৰ বাবে বডি ৱেইট এক্সাৰচাইজ ৰাখিছোঁ। আৰু প্ৰগ্ৰেমটো এটা কাৰণে আপোনালোকৰ সুবিধা হ'ব, এই প্ৰগ্ৰেমটো যদি আপোনালোকে জিমত আহিব নোৱাৰে তেনেহ'লে আপোনালোকে ঘৰত থাকিও এই প্ৰগ্ৰেমটো কৰিব পাৰিব। এটা কাৰণে ঘৰত থাকি কৰিব পাৰিব, প্ৰগ্ৰেমটোত মই বেছি ইকুইপমেণ্ট ইউজ কৰা নাই। ইকুইপমেণ্ট হিচাপে মই ৰাখিছোঁ ডাম্বেল, এখন মেট আৰু এখন বেঞ্চ ইউজ কৰিছোঁ। প্ৰগ্ৰেমটোৰ পৰা আপোনালোকৰ মাছল এণ্ডুৰেঞ্চ, বেচিক এণ্ডুৰেঞ্চ, কোঅৰ্ডিনেশ্যন, ফ্লেক্সিবিলিটি এই সকলোখিনি ডেভেলপ হ'ব। গতিকে আপোনালোকে প্ৰগ্ৰেমটো ভালদৰে ফ'ল' কৰিব আৰু ভাল এক্সাৰচাইজখিনি কাৰেক্ট কৰিবলৈ চাব। প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে ৱাৰ্ম আপ ভালদৰে কৰি ল'ব আৰু এক্সাৰচাইজ শেষ কৰি আপোনালোকে কুলিং ডাউন ভালদৰে কৰি ল'ব। এক্সাৰচাইজখিনি মই যেতিয়া আপলোড কৰিছোঁ, ডে 1ত অকল ৱাৰ্ম আপ আৰু কুলিং ডাউন ভিডিঅ'টো আপলোড কৰিছোঁ। বাকী ডে 2, ডে 3, ডে 5 বা ডে 6ত মই এই ৱাৰ্ম আপ আৰু কুলিং ডাউন আপলোড কৰা নাই। গতিকে আপোনালোকে এক্সাৰচাইজখিনি যেতিয়া আপোনালোকে ভিডিঅ'খিনি চাব, ডে 1ৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব, ৱাৰ্ম আপখিনি ভালদৰে চাব, বাকীখিনি সেই একেখিনি ৱাৰ্ম আপ কৰিব আৰু কুলিং ডাউনৰ ভিডিঅ'টো ভালদৰে চাব আৰু কুলিং ডাউনখিনি সেই একে কুলিং ডাউনখিনি আপোনালোকে গোটেইকেইদিন ফ'ল' কৰিব। এক্সাৰচাইজৰ PDF-টো মই তলত ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে তাৰ পৰা লিংকটোত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে ভালদৰে প্ৰগ্ৰেমটো তেতিয়া ফ'ল' কৰিব পাৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'বিলাকত লাইক কৰিবলৈ